অৱশেষত ভাৰত চৰকাৰে ভাৰতত নিষিদ্ধ কৰিলে চীনৰ মোবাইল এপছ। ভাৰতৰ ইনফৰমেশ্যন এণ্ড টেকনলজি মিনিষ্টাৰ ৰবিশংকৰ প্ৰসাদে ঘোষণা কৰিলে যে চীনৰ প্ৰায় 59টাকৈ মোবাইল এপছ ইতিমধ্যে ভাৰতত আজিৰ তাৰিখত নিষিদ্ধ কৰি দিয়া হৈছে। আৰু এই নিষিদ্ধ কৰা এপছসমূহৰ ভিতৰত ভাৰতত আটাইতকৈ জনপ্ৰিয় এপছ টিকটকো আছে। গতিকে টিকটকৰ ইউজাৰ্ছ ভাৰতত প্ৰায় 10 কোটিৰো বেছি ইউজাৰ্ছ থকা এটা এপছ, ইমান জনপ্ৰিয় এপছ টিকটক ইতিমধ্যে ভাৰতত বেন কৰি দিয়া হৈছে। এই এপছসমূহৰ ভাৰতীয় ইউজাৰৰ ডাটাৰ ছিকিউৰিটি আৰু ডিফেন্সৰ ক্ষেত্ৰত চিন্তা কৰি ভাৰত চৰকাৰে অৱশেষত এই এপছসমূহ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এই সিদ্ধান্তই চীনক এক ডিজিটেল ষ্ট্ৰাইক দেখুৱাই দিছে ভাৰত চৰকাৰে। এতিয়া কথাটো হ'ল কিমান দূৰ সম্ভৱ এটা এপছ যদি বন্ধ কৰি দিয়ে চৰকাৰে, কিমান দূৰ সম্ভৱ সেইটো প্ৰকৃতাৰ্থত এপছটোৱে সম্পূৰ্ণকৈ ভাৰতত নিষিদ্ধ হৈছেনে, বা এই এপছটো কোনোবাই বেলেগ প্লেটফৰ্মৰ দ্বাৰাই কেতিয়াবা ইউজ কৰিব পাৰিব নেকি, এই বিভিন্ন কথা। বা এতিয়া টিকটক ইউজাৰ্ছবিলাকে কি ব্যৱহাৰ কৰিব, বা এই টিকটকৰ ক্ষেত্ৰত আমি কোনটো নতুন এপছ বা তাৰ চিমিলাৰ এপছ আমি বিচাৰি পাম। ভিডিঅ'টোৰ শেষলৈ আপোনালোকক ক'ম যে টিকটকৰ চিমিলাৰ এপছ কি আছে। প্ৰকৃততে চাওক, এপছসমূহ বন্ধ কৰি দিয়াই বা বন্ধ নিষিদ্ধ ঘোষণা কৰাই প্ৰকৃতাৰ্থত সেইটো নিষিদ্ধ হৈছেনে, বা কোনোবা ইউজাৰে তেনেকৈ ইউজ কৰিছেনে নাই, সেই ক্ষেত্ৰতো চৰকাৰে গুৰুত্ব দিয়া উচিত। যোৱা 2 বছৰ আগত টেলিগ্ৰাম এপছ ৰাছিয়া চৰকাৰে নিষিদ্ধ ঘোষণা কৰিছিল ৰাছিয়াত, কিন্তু অৱশেষত টেলিগ্ৰামৰ সৈতে ৰাছিয়ান চৰকাৰে কিছু চুক্তিত আবদ্ধ হ'বলগীয়া হৈছে। এইকাৰণে যে সেই এপছটো যদিও ৰাছিয়ান চৰকাৰে নিষিদ্ধ কৰিছিলে, কিন্তু প্ৰকৃতাৰ্থত গ্ৰাউণ্ড লেভেলত সেই এপছটো বন্ধ হোৱা নাছিলে। সেই এপছটো বেলেগ প্লেটফৰ্মৰ দ্বাৰাই চলাই আছিলে মানুহে। অৱশেষত টেলিগ্ৰামে ৰাছিয়ান চৰকাৰৰ নিয়ম মতে টেলিগ্ৰাম এপ আপগ্ৰেড কৰিবলৈ বাধ্য হৈছে, আৰু অৱশেষত ৰাছিয়ান চৰকাৰে আকৌ টেলিগ্ৰাম এপ এলাউ কৰিছে নিজৰ দেশত। গতিকে তেনেকুৱা যাতে নহয়, এই এপছ 59 এপছ ইতিমধ্যে বেন কৰি দিয়া হৈছে ভাৰত চৰকাৰে ভাৰতত। গতিকে এই ৰুটছ মানে একদম শিপাৰ পৰা যাতে এই এপছবিলাক বন্ধ হয় প্ৰকৃতাৰ্থত, সেইটো হ'ব লাগিব। আৰু এই এপছসমূহ গুগল প্লে ষ্ট'ৰ বা অন্যান্য উৎসৰ পৰা মানুহে ডাউনলোড কৰিব পাৰিব নেকি, বা সকলো উৎসৰ পৰা এই এপছবোৰ ডিলিট কৰিব লাগিব প্ৰকৃতাৰ্থত, তেতিয়া সেই নিষিদ্ধকৰণৰ অৰ্থটো আচলতে কামত আহিব। এতিয়া কথা হৈছে টিকটক। প্ৰায় 10 কোটিতকৈ অধিক ব্যৱহাৰকাৰী থকা ভাৰতত টিকটক বন্ধ হোৱাৰ পৰাই সৰ্বত্ৰে এক ব্যাপক চৰ্চা চলিছে। গতিকে এই টিকটকৰ চিমিলাৰ বা অল্টাৰনেট এপছ কি হ'ব? হয়, ভাৰততে নিৰ্মিত, ভাৰতত তৈয়াৰ কৰা, যিয়ে টিকটকৰ সমপৰ্যায়ৰ বা টিকটকৰ দৰে আপোনাক একেই সুবিধা প্ৰদান কৰিব। সেই এপছটো হৈছে শ্বেয়াৰচেট। গতিকে এই শ্বেয়াৰচেট ডাউনলোড কৰিও আপুনি সেই টিকটকৰ দৰে একেই সা সুবিধা পাব পাৰিব। দ্বিতীয়তে আৰু এটা কথা ক'ব গৈছিলোঁ, এই 59 এপছ যে বেন কৰিলে বা নিষিদ্ধ কৰিলে ভাৰত চৰকাৰে, এই 59 এপছৰ ভিতৰত মই ভাবোঁ বেছিভাগ এপছেই আছিলে ইউজলেছ বা ব্যৱহাৰৰ বাবে ইমান উপযোগী নহয়। গতিকে আপোনালোকে বিশ্বাস নকৰিব, তেনেকুৱা এপছ ভাৰতত লাখ লাখ মানুহে নিজৰ মোবাইলত ইনষ্টল কৰি ৰাখিছিলে। গতিকে এই এপছসমূহৰ ভিতৰত মই ভাবোঁ আটাইতকৈ যদি দৰকাৰী এপছ আছিলে, সেইটো হৈছে কেম স্কেনাৰ, যি ষ্টুডেণ্টছ বা অফিচিয়েল ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিছিলোঁ। আৰু ইয়াত ভাৰতত ব্যাপক ধৰণে প্ৰায় 13 কোটি মানুহে এই এপছটো ব্যৱহাৰ কৰি আহিছিলে। গতিকে মই ভাবোঁ এই নিষিদ্ধ কৰা এপছসমূহৰ ভিতৰত কেম স্কেনাৰটো আছিলে সদায় সকলোতকৈ বেছি উপযোগী। গতিকে আপোনালোকে কেম স্কেনাৰৰ সলনি আন এটা এপছ ইউজ কৰিব পাৰিব। সেই এপছটো হৈছে স্পেইনত নিৰ্মিত। এই কেম স্কেনাৰৰ অল্টাৰনেটিভ এপছ আপোনালোকে পাব নোটব্লক স্কেনাৰ, যিটো স্পেইনত নিৰ্মিত। গতিকে এই নোটব্লক স্কেনাৰ আজি আপুনি ডাউনলোড কৰি লওক, আৰু এইটো স্পেইনত নিৰ্মিত আৰু 100% ফ্ৰী আৰু 100% ছেফ। গতিকে আজিয়েই টিকটক আৰু কেম স্কেনাৰ এই দুটাৰ অল্টাৰনেটিভ আপুনি এতিয়া ডাউনলোড কৰি লওক। আৰু ইয়াৰ বাহিৰে মই ভাবোঁ বাকীকেইটা এপছ উপযোগী নহয়, আৰু বিভিন্ন ক্ষেত্ৰত ইয়াৰ বিশেষ কোনো কাম নাই।